অষ্টমী আজিতো যাব নোৱাৰিলোঁ গোটেই দিন বৰষুণ দিলে আমাৰ ইয়াত সো কালি ওলাই যাম ইভিনিঙত মানত পূজা চাবৰ কাৰণে মোৰ মনটো এনেও ভাল লাগি আছে আপোনালোকক দেখাম কিবা এটা বস্তু আপোনালোকে চাব আৰু আপোনালোকে ছাপোৰ্ট কৰিব বহুত এটা মানে ছাৰপ্ৰাইজ টাইপ কিবা এটা বস্তু আহি আছে সো আপোনালোকে এনেকৈ চাই থাকক চালে গম পাব Thank you so much guys 180 সাবস্ক্রাইবার আমার হৈ গল নতুন চ্যানেল খুলিছিল দুটা ভিডিও দিছো দুটা ভিডিওতে আমার বহুত ভাল রেসপন্স আইছে এনেকে রেসপন্স দি থাকক ভাল লাগে আমি এটা প্ল্যানিং কৰিছো 500 সাবস্ক্রাইবার হৈ গলে এক সপ্তাহ ভিতৰত তেনেহলে আমি এটা রাইডৰ প্ল্যানিং কৰিছো উলাম সো 180 সাবস্ক্রাইবার কাৰণে মোৰ সৰু ভাইটি এজনে মোক এটা হেলমেট আৰু হ্যান্ড গ্লোভস গিফট কৰিছে সো ভাল লাগিল তাকো থ্যাংক ইউ জনালো আপোনালোকো থ্যাংক ইউ জনালো ইমান মৰম দিয়াৰ কাৰণে আগন্তুক ভিডিও এনেকৈ আহি থাকিব এনেকৈ সহাৰি জনাব সাপোর্ট কৰি থাকিব বহুত বহুত ধন্যবাদ আহি আমি অলপ পিছত ওলাই যাম খাৰবিটাত ওলাই যাম পূজা চাবৰ কাৰণে খাৰবিটাৰ পূজা চাবৰ কাৰণে আপোনালোকক দেখাম খাৰবিটাৰ পূজা কেনেকুৱা হয় সো আমাৰ পূজা বহুত ডাঙৰ হয় নলবাৰীৰ নিচিনা হয় সো আপোনালোকে চাই থাকিব পূজা অলপ পিছত দেখাম আপোনালোকক লগৰ কেইটা যাব সো আপোনালোকে এতিয়া হেলমেটটো চাওক আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে গ্ৰাফিকটো কেনেকুৱা লাগিছে সো গাইজ এইখনে হেলমেট সো আপোনালোকে জনাব কমেণ্টত কেনেকুৱা লাগিছে গ্ৰাফিকটো মোৰ পাৰ্চনেলি বহুত ভাল লাগিছে সো আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু এজোৰ গ্লুভছো দিছে মোক দেখাই আছো আপোনালোকক সো এইজোৰে গ্লুভছ আপোনালোকে কমেণ্টত কৰি জনাব কেনেকুৱা লাগিছে আপোনালোকক মোৰতো পাৰ্চনেলি ভাল লাগিছে সো তাকো ধন্যবাদ জনালো গাইস আমি আহিলো পূজা চাবৰ কাৰণে আহি চাওক কাক লগ পালো আমাৰ প্ৰফেশনেল এডিটৰ আমাৰ একদম প্ৰ এডিটৰ মই তাৰ পৰা শিকিছো ক'বলৈ গ'লে মানে ভিএন এডিট কৰা যিকোনো ভিডিঅ' এডিট কৰা মই তাৰ পৰা শিকিছো সো তুমি অলপ কিবা কোৱা আৰু কিপ সাপোৰ্টিং গাইস মই একো নাজানো সব হেমন্তই জানে আচ্ছা তোমালোকে মৰম দি থাকক মানে ভাল লাগিছে মানে এই তিনিটা ভিডিঅ' চাগে আপলোড কৰিছে ন হয় তিনিটা ভিডিঅ'ত মানে এসপ্তাহ হোৱা নাই চাগে না ভালটা ৰেছপন্স পোৱা গৈছে 3-4 দিন হৈছে ভালটা ৰেছপন্স পোৱা গৈছে তাতে তো চব মই বহুত ভাল লাগিছে মানে চাই আৰু তো মই কালি ৰাতি 3বাৰ চাইছোঁ মই ইয়াৰ চেনেলত কিমান ভিউ হ'ল কিমান নহ'ল সো সাপোৰ্টিং গাইজ এণ্ড লাভ ইউ সো মাচ থেংক ইউ ইমান মূল্যৱান কথা কোৱাৰ কাৰণে থেংক ইউ সো মাচ ঠিক আছে তুমিও সাপোৰ্ট কৰি থাকা তুমিও তোমাৰ ফেন ফলোয়িং বহুত আছে তুমিও কৈ থাকিবা অলপ তেনেকুৱা নহয় মানে মইতো কি আৰু মই সাপোৰ্ট কি মই মুৰু বুলি কওঁ ৰাব্বানী বুলি ক'লে সবে গম পায় এই মানে বেছিভাগ সাবস্ক্ৰাইবাৰ ৰাব্বানী কৰি থাকে মানে ৰাব্বানীক লাগে ভিডিঅ'ত ৰাব্বানীক লাগে তেনেকুৱা নহয় মানে চাগে ভাল পায় মানুহে বহুত ভাল পায় থাকক আৰু মোৰ ব্ৰাদাৰ যে কৈছিলোঁ নগৰৰ পৰা আহিছে কালি গুচি যাব চ' কিবা ক'বা নে তুমি গুচিয়ে যাবা কালি গুচি যাম মানে আহিলোঁ বহুত ভাল লাগিল ঘূৰিলোঁ ফুৰিলোঁ ভিডিঅ' বনালে চালোঁ কিবা শিকিলোঁ ঠিকে আছে ভাইটি কিন্তু আপুনি কিন্তু গুটকা নাখাবা দেই गुटका ना खावा और भोंसड़ी के गुटका थोड़ा कम खाया करो टट्टों का कैंसर हो जाएगा अमर हम हैं तुम नहीं और এটা কথা কেমনটা হয়ে গেল দিয়া বাই দিয়া আপনি মানে আপোনালোকে জেন মালিক নিচিনা দেখা জেন মালিক মই জানো জেন মালিক লাইট বুলি মই নামে থৈছো তাই একদম জেন মালিক আৰু সানগ্লাছখন পিন্ধিলে তো পুৰা একদম কেনেকুৱা লাগে মই দেখাই আছো সানগ্লাছখন পিন্ধা মই ৰাতি তাক ফটোশ্বুট কৰিছোঁ এটা ফটো দেখাব তোমাক বাৰু পিন্ধা বাৰু আপোনালোকে জনাব সঁচাকৈ তাক জৈন মালিকৰ নিচিনা দেখা জানে নাই যিয়ে জৈন মালিকক চিনি পায় কমেণ্টত জনাব জৈন মালিকৰ নিচিনা দেখা জানে নাই চ' আপোনালোক কাইণ্ডলি কমেণ্টত জনাব আৰু আপুনি কিবা ক'ব নাই এতিয়া अरे कहना क्या चाहते हो তো ঠিক আছে অলপ পিছত সন্ধিয়া হ'ব দিয়ক সন্ধিয়া হ'লে আমি দেখাই আছোঁ লাইটিং বহুত ভাল লাগে আমাৰ খাৰবিটাৰ পূজা বহুত ডাঙৰ চ' আমি দেখাই আছোঁ অলপ পিছত চাই থাকক
বহুত বেয়া কৰিছে, বহুত বেয়া গাড়ী ৰাস্তা যাব লাগে আৰু উপায় নাই।